আৰু এইডাল হৈছে তুলসী গছৰ খুটা কিমান বছৰ পুৰণি ঠিকান নাই টাইপ মেচিন এইটো টিভিতে দেখিছোঁ আমি টিভিত দেখিছোঁ এইটো বস্তু বাকী বেলেগত দেখা নাই এনেকৈ খাটা 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 কৰে এইফালে কিবা কাগজ ওলাই এইফালে কিবা এটা টানে এনেকৈ যে টানে বৰ্তমান সেৱা চেৱা কৰি হৈ গ'ল আৰু এতিয়া যাওঁ কি আচলতে বহাবিলাকলৈ যাওঁ সত্ৰৰ যিসমূহ বহা য'ত ভকতসকল থাকে আৰু আউনীআটী সত্ৰৰ কিছুমান পুৰণি সামগ্ৰী আছে সেই সামগ্ৰীবোৰ দেখাবলৈ চেষ্টা কৰিম গতিকে ব'লক এইডাল হৈছে তুলসী গছৰ খুটা কিমান বছৰ পুৰণি ঠিকান নাই ইমান ডাঙৰ খুটা আজিলৈকে হয়তো দেখাই নাই কোনো আৰু ইমান ডাঙৰ তুলসী গছ হয়তো আজিলৈকে কোনো দেখাই নাই আমাৰ ঘৰত হয় কি খুব বেছি ইমান কিমান হয় কিন্তু এইটো হৈছে একদম কিমান বছৰ পুৰণি হ'ব কিমান বছৰ পুৰণি 50 বেছি হ'ব তাত কিবা কিবি লিখা আছে কিমান বছৰ পুৰণি সেইটো মই নাজানো গতিকে চাওঁ তাত লিখা আছে চাগে কিমান ডাঙৰ যথেষ্ট দীঘল কিন্তু দুহাত হ'ব ন মস্ত কেমেৰাত হয়তো সৰু দেখিছে সেইকাৰণে হাতে জুখি দিছোঁ দুহাত ককা এয়া স্বৰ্গদেউ 1730 সম্ভৱ আহোম চহৰৰ চহৰৰ সুন্দৰ এইটো লিখা আছে এইটো হৈছে ডাঙৰ এটা একুৰিয়াম ইয়াৰ মাছ ঘূৰি ফুৰিছে কি লিখা আছে মুকুট শইকীয়া শ্ৰী ৰেৱতী শইকীয়া মন্ত্ৰী এইটো কি ডনেট কৰিছে কোনোবাই নতুন হেৰি চিচাৰ মৎস্য সৰোবৰ এইটা মস্ত মস্ত জাপি এইবিলাক কিনো এইবিলাক পুৰণি পুথি না সাঁচি পাতৰ পুথি এইটো গ্ৰামফোন এইটো উপনিষদ ৰামায়ণ মহাভাৰত আদি কৰি সকলোখিনি শাস্ত্ৰ আছে এইটো পুৰণি মিউজিক চিষ্টেম এইটো গ্ৰামফোন একদম পুৰণিকলীয়া এইটো এইভাগেই সেয়া পিতলতো থৈছিলে এতিয়া মাহ প্ৰসাদ ধুবলৈ নামঘৰলৈ লৈ আছে 7 খলপীয়া থাপনা কোনখন দোলা অঁ এখন দোলা সেইটো ছাতিটো সেইটো টাইপ মেচিন এইটো টিভিতে দেখিছোঁ আমি টিভিত দেখিছোঁ এইটো বস্তু বাকী বেলেগত দেখা নাই এনেকৈ খাটা 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 কৰে এইফালে কিবা কাগজ ওলাই এইফালে কিবা এটা টানে এনেকৈ যে টানে সেইটো ছাতিটো এইফালে এইবিলাক হৈছে সাঁচিপাত বহুত পুৰণি পুৰণি সাঁচিপাত লিখা সাঁচিপাত ইয়াত বৰচৰীয়া ৰাখে বৰচৰীয়াটো নাই বিভিন্ন কিতাপ আছে ইয়াত পুণ্যভূমি ভাৰত দৰ্শন ব্ৰহ্মপুত্ৰ হৃদয় স্পন্দন নাহলে পৰা ওলাই আহিলোঁ যিহেতু ভিতৰত আন্ধাৰ গতিকে অকণমান চাবলৈ অসুবিধা আৰু এটা বস্তু আছে সেইটো হৈছে এটা ডাঙৰ বিৰাট ডাঙৰ মাছ এইটো এটা বিৰাট ডাঙৰ মাছ এইটো কিহে বনোৱা পকাই বনোৱা নেকি প্লাইবোৰ্ডে বনোৱা এইটো হৈছে মিউজিয়াম
বৰ্তমান এইটো হৈছে মিউজিয়াম ভিতৰত যাম, কিন্তু ফটো মৰা আৰু ভিডিঅ' কৰা নিষেধ, গতিকে উপায় নাই আৰু ভিডিঅ' দেখাব নোৱাৰিম। গতিকে আমিও চাই আহোঁ কি কি আছে ন গোটেইখিনি ক'ম। মিউজিয়ামৰ পৰা আহিলোঁ আৰু বহুত পুৰণিকলীয়া বস্তু আছে। ৰুদ্ৰসিংহ চবতে ৰুদ্ৰসিংহই খোৱা ভাতৰ কাঁহী, ভাতৰ থাল বাতি তেনেকুৱা ধৰণৰ বস্তু আছে। আগৰ দিনৰ ভাওনাত ব্যৱহাৰ কৰা বস্তু আছে আৰু হাতী দাঁতৰ তেনেকৈ হেৰি আছে, চকী টেবুল তেনেকুৱা ব্যৱহাৰ আছে, বিভিন্ন বস্তু আছে।